আজি আছে নিকা দিনটো খুবেই বিশেষ কেনেকৈ কি কৰিলো আজি বলক আপোনালোককো দেখাও হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল আজিৰ দিনটো আমাৰ সবৰ কাৰণে বহুত বিশেষ যেহেতু আজি হৈছে নিকা ডে মানে ভাবিহঁতৰ ঘৰত বিয়াৰ পাৰ্টি আছে তালে যাম এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ লৈছো কাৰণ মোৰ টুকটাক শ্বপিং কৰিব আছে মানে ইমান ডাঙৰ শ্বপিং নহয় যেনিবা হেয়াৰ ক্লিপছ আৰু পিন ল'বলৈ বাকী থাকি গ'ল তাকে মই এতিয়া দাদাৰ লগত ল'ব যাম দাদাই বেলেগ শ্বপিং কৰিব মই এইটো শ্বপিং কৰিম যিমান পাৰোঁ মই আপোনালোককো দেখাম সো বলক ব্লগটো ষ্টাৰ্ট কৰোঁ ফাইনেলি 10 ঘণ্টা পিছত মোৰ ব্ৰটো আহিলে জানি বুজি লেট কৰি দিস ইজ সচ এ কামচুৰ বিহেভিয়াৰ গাইজ এয়া কি মোক নুঠাবা হ'ব নুঠাও হ'ব খোলা খোলা দাদাৰ অৱস্থা গাইজ নাই এয়া গাইজ দাদা বাইকৰ অৱস্থাও নাই তাৰো অৱস্থা নাই ৰাতি 4টা বজাত শুইছেহে হেনো যেহেতু আজি আমি ভালকে ওলাইও যাব আছে সেইকাৰণে লেট নকৰি ডাইৰেক্ট আহি গলো আমি আৰু গাইজ যেতিয়াই দাদাৰ লগত আহো মোৰ একেবাৰে টেনচন নাথাকে যেহেতু বাইকেদি আহো মোৰ স্কুটিৰ টেনচন নাই মুঠতে কোনো ৰেছপন্সিবিলিটি মোৰ ওপৰত নাথাকে গোটেই দায়িত্ববোৰ দাদাৰ ওপৰতে দি দিওঁ আৰু মই যোৱাকালি শ্বপিঙলৈ ওলাইছিলো কিন্তু মোৰ মনতে নাথাকিলে কি ল'ব আছিলে আৰু আজি ওলাই যাম আজিহে মনত পৰিছে প্ৰথমে আহি গলো মণিহাৰীৰ দোকানত দাদাই মোৰ বেগটো ভি লৈ আছে চাইছে গাইজ মোৰ দাদা কিমান ভাল বাৰু ইয়ালে কিন্তু মই সৰু সুৰা বস্তুহে ল'ব আহিছো সৰু সুৰা বস্তু মানে পিং আৰু ক্লিপ কেইটামান মই সদায় চুলি মেলিয়ে ৰাখো মোৰ খোপা কৰাই নহয় সো আজি এটা হেয়াৰ এক্সেসৰিজও লৈছিলো চুলি মেলি লগাই ল'ম বুলি কিন্তু লগোৱা হ'লে নাই হেতুটো আপোনালোকে হেখতহে গম পাব বাৰু ছোৱালী মানুহৰ বস্তু লোৱাটো ইমান সহজো নহয় ইয়াত হেয়াৰ এক্সেসৰিজটো দুটা অপচন ওলাই দিছিলে এটা সিলভাৰ এটা গোল্ড মোৰ তাতে ইমান টাইম লাগি গ'ল কি কম মানে হেখত দাদাই ক'লে গোল্ডেনটোৱে লৈ লওঁ তাকে মই ফাইনেল কৰি লৈ আহিলো দাদাৰ এডভাইচটো লৈ ভাল কৰিলো নে নাই হেতুটো সময়ে ক'ব এতিয়া গোটেইখিনি ভাবিছো বেগতে ভৰাই লওঁ যেহেতু মই ধানক লৈ অহা নাই যে ডিক্কিত থৈ দি কিন্তু এইটো নুজুৰিলে নহয় বেগত গাইজ দাদাৰ লগৰ এজনৰ ওচৰত গৈছো লগৰজনৰ ভণ্টি হেনো মোৰ ভিডিঅ' চাই তাৰপিছত ফটো ক্লিক কৰেগি হাই ভিডিঅ' চাব থেংক ইউ লাইক কৰি দিব আপোনালোকে য়েছ ফটো উঠাৰ পিছত দাদাৰ লগত আহি গলো মই দৰ্জিৰ ওচৰলৈ মানে দাদা কিবা কিবি চিলাব দিছিলে হেনো বৰষুণত গাইজ স্থিতি অৱস্থা নাই भैया के साथ शॉपिंग हो रही है আজি বস মোৰ জ্বৰ নুঠিলেই হ'ল যেনেকেহে তিতিলো মই হ'ব আৰু দেই একো নাই এদিনহে তিতিছো গাইজ ঘৰলৈ আহিলো গা পা ধোৱাও হৈ গ'ল এতিয়া আমি ৰেডি হ'ম গাইজ নেল পলিশ कोई छपरी नहीं बोलेगा ओके আজি আকৌ পুৰা মেচিং ৰুমালো পাই গলো নহয় এটা মই ললো এটা ভন্টিয়ে মাই মানে অৰ্ডাৰ কৰি আনিছে তোমালোকে বিয়া খাব যাব কষ্ট হৈ আছে মোৰ কাপোৰ পিনাই দিব লাগিব মোৰ কোৰ্স হয় নে ইয়েস পিনাবই লাগিব ন এটো পিনাবই লাগিব তুমি যদি কজো মই নাজানো পিনাবলে তেতিয়া আমি যাব নোৱাৰি শেষ আৰু তেতিয়া বাদ দিয়া তো বিয়া কেনসেল হাৰিটো হাৰি মেখলা চাদৰ পিন্ধাব আছে দুযোৰ হয় নি মোক কিবা এটা দিবা আকৌ তোমালোকে কিবা এটা দিবা ৱাও মা তোমাক ইমান দিনৰ এইটো কাৰণে ইমান দিন ডাঙৰ কৰিলো মোক ডাঙৰ কৰিছে গাইজ মই ৰেডি ইমানখিনি মেকআপ মোৰ লিপষ্টিক লগাব বাকী আছে কিন্তু এতিয়া মই সিহঁতক ৰেডি কৰাম সো বলক গাইজ মই পুৰা ৰেডি আজি সঁচাকৈ পিংকি বনি গলো কাৰণ চব মোৰ পিংক এণ্ড গম পাইছে চাগে কিমান মই অবছেছ পিংক কালাৰক লৈ আইলেশেছ লগোৱা নাই এনেকৈ যাম বুলিকে ভাবিছো ভাল লাগিছে নে নাই আপোনালোকে কমেণ্টত জনাব বাৰু মেখেলা চাদৰ পিন্ধিটো স্কুটি চলোৱাটো ইজি নহয় সেইকাৰণে ভন্টিক দাদাৰ লগতে পঠিয়াই দিলো अभी देखो यहाँ तो थोड़ा सा एडजस्ट करना पड़ेगा ही बट कोई ना हम अच्छे से पहुंच गए शादी के घर মানে গাইস এতিয়া আমি ভাবিৰ ঘৰলৈকে আহিছো আজি আছে কইনা ঘৰত পাৰ্টি আৰু ৰাতি হ'ব সিহঁতৰ নিকা মিটা হৈ আছে মানুহ আহি গ'ল কেনেকুৱা বহুত ধুনীয়া লাগিছে নোৱাৰিছে গিফ্টৰ কাৰণে মোৰ ফোনৰ কভাৰটো মেচিং হৈ গ'ল পুৰা বহুত ভাৰী দাঙিব পৰা নাই तुम लोग नहीं सुधरोगे यार ओके ओके এতিয়া আমি সবে হুমাই দিলো আৰু মই পুনাই গলোগে ভাবিৰ ওচৰলে যেহেতু মই হেপাহাৰে আনা গিফ্টটো ভাবিক দিব আছে ভাবিৰ ৰিয়েকচনটো ক্যাপচাৰ কৰিব আছে ভাবিটো লাজে কৰি আছিল সবৰ সন্মুখত খুলিবলে যেহেতু ইয়াত দাদা আৰু ভাবিৰ পিকচাৰ আছে বাট মই ভাবিক মোটিভেট কৰিলো কই না আজ आपकी शादी है एंड गाइस भाभी को पसंद भी आया কইনাৰ ভাল লাগিছে আৰু কি লাগে দেন আমি কিজনী একেলগে বহি দিলো আৰু যেহেতু বহুত বেছি গৰম আছিল মই কুলাৰৰ ফ্ৰণ্টতে বহিছো যাতে মোৰ মেকআপটো বেয়া নহওক কেনেকুৱা লাগি আছে হে আহিব মন আছিলে জানো गिफ्ट अच्छा है इससे ज्यादा क्या ही एक्सपेक्ट कर सकते हैं तुमसे ये देखियो गम পোৱা যায়
তথাপি কৈ দিছে জনাই দিছে বাতিছে দিছে অৰ্ডাৰ ডাইৰেক্ট বাইনেছ কি দিবা লেহেংগা দিবা মোৰ বিয়াত বিয়াৰ আগতে দিবা তেতিয়াহ'লে বুজিছা নাই কথা হৈ গ'ল চবৰ লগত আচ্ছা আচ্ছা আমি গাৰ্লছ কেইজনী ওলাই আহি গ'লো ভালকে ফটো দুটামান ক্লিক কৰি লওঁ বুলি গাইছ মানুহক লগ পাই ধুনীয়া মানুহৰ লগত উঠিব মন নাযায় মোক বহুত খোলা লাগে চবৰে মিট আপ হৈ গ'লে বিয়াত মোৰ লেট হৈ গ'ল ন অহা বহুত লেট হৈ গৈছে তাৰিফ আচ্ছা ইয়াতে মোৰ ভিডিঅ' চাই ভাল পোৱা মানুহ কেইজনীকো লগ পালো বহুত বেছি ভাল লাগিল আপোনালোকক লগ পাই দেন আমি চবেই গ্ৰুপ ফটো তুলিলো এই ফটো কেইটাই লাইফ টাইম থাকি যাব আৰু আপোনালোকেও জানে মই বিশেষ মুহূৰ্তসমূহ সাঁচি থব বিচাৰো সিহঁতকো গাইছ উঠাই দিলো বহুত আশা মোৰ ভিডিঅ'টো গৰমৰ দিন কেইটাত বিয়া খোৱাৰ মজাই বেলেগ অলপ সময় পিছে পিছে পানী খাবলগীয়া হৈ যায় আচ্ছা এই ভণ্টিজনী সঁচাকে মান টিকাটো ৰিচেপশ্যনৰ পিছতে খুলিব হেনো গাইছ নেক্সট বিয়া হৈছে পুলিচে আহি মোকে লৈ যাব প্ৰথম না নেক্সট বিয়া মই এইটো কৈ দিলো এইটো আমি চবে একেলগতে বহিছিলো খানা খাবলৈ আৰু খানাটোৰ পিছে বহুত মজা লাগিলে দেই কিন্তু আটাইতকৈ বেছি ভাল লাগিছে ক্ষীৰটো তামাম টেষ্টি আছিলে খাবলৈ নাচিৰাইটো 3বাৰ লৈ ললে আচ্ছা গাইজ গৰমৰ দিনত বিয়া খাব আহিলে ৰুমাল এটা লৈ আহিব দেই খোৱা লোৱা যিহেতু আমাৰ চবৰ হৈয়ে গ'ল সেইকাৰণে আমি চবে আড্ডা মাৰাত লাগিলো ভণ্টিয়ে খানা খাই বৈ অহাৰ পিছত কবই নোৱাৰা হৈ গ'ল এইফালে টিকলা পাৰ্টিৰ মেহেন্দি চেৰিমনি চলি আছে আচ্ছা মই ভাবিৰ ওচৰলৈকে আহি গলো ফটো দুটামান তুলি লওঁ বুলি ভাবিকতো পিছে সদায়ৰ নিচিনা আজিও বহুত ধুনীয়া লাগি আছিল ঘৰলৈ যাবলৈ ওলাইছো ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আজিলৈ ইমানেই